এয়া যোৱাকালি মাৰ বাৰ্থডেলৈ আমি গধূলি যাবলৈ ওলালোঁ। মায়ে যেতিয়া গম পাইছে আৰু আমি যাম বুলি ভালেই পাইছে, কিন্তু কৈছে আৰু কিনো বাৰ্থডে পাতিব লাগে আৰু আমাৰনো এতিয়া আৰু বাৰ্থডে পাতেনে। কিন্তু কি আৰু সৰুৰ পৰাতো আমাৰ মাহঁতেতো যিখিনি মাহঁতেই কৰিছিলে ন আমাৰ কাৰণে, গতিকে এতিয়া আমাৰ ৰিটাৰ্ণৰ সময়, গতিকে মায়ে আৰু ক'লেও আৰু মাৰ কথা আৰু নহয় আৰু আমি আৰু গোটেইবিলাকে দাদাহঁতৰ লগত কথা পাতি পেলাই সৰুকৈ এটা আৰু আমি গোটেইকেইটাই এটা লগ হ'লোঁ। লগ হৈ এয়া কেক কাটিবলৈ বহি গৈছে একদম নাতিনীয়েকক গোটেই কাষত লৈ পেলাই। আমিবিলাকো বাৰু গোটেইখিনি মাৰ মানে মুখখন সঁচাকৈ ইমান মানে মায়ে ভাল পাইছে নহয় গম পায় আৰু, কিন্তু নেদেখায় দেই, মানে কিয় নকৰিব লাগে, কাম নাই আৰু তহঁতৰ, এতিয়া আৰু আমাৰ কেক কটাৰ বয়স আছেনে, কিন্তু এতিয়াইতো হয় ন, আমি এতিয়া ৰিটাৰ্ণ কৰিব যিহেতু পাৰিছোঁ, যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ আৰু মাহঁতৰ কাৰণে। আৰু এয়া কেক কটা হৈ গ'ল, আমি গান চান গোটেই গালোঁ আৰু গাই পেলাই আৰু নাতিনীয়েকহঁতকো দিলে খুৱাই, সিহঁতেও দিলে হেৰি কৰি পেলাই, বাকী আৰু খোৱা লোৱা হ'ল গোটেইবোৰ আৰু আমি মানে খুব এনজয় কৰিলোঁ দেই, গোটেইবিলাক লগ হ'লোঁ। এনেকেই লগ হোৱা যায়, বেলেগটো বাৰু সেনেকৈ নহয় আজিকালি। এয়া আমাৰ কেক কটাখিনি হৈ গৈছে, হৈ গৈ আৰু এতিয়া সৰুকৈ আৰু এটা পাৰ্টিয়ে চলিব আৰু। এতিয়া কেক চেক লগাই দিছে দেই, আইতাকেও লগাই দিছে, আইতাককো লগাই দিছে ইহঁতে গালে চালে। তাৰপাছত আৰু আমি আৰু সৰু সুৰাকৈ কিবা কিবি অকণ বোলো খাওঁ আৰু ইহঁতবিলাকো ৰেডি আৰু খাবলৈ। এয়া আমাৰ কেক কটা শেষ, এতিয়া আৰু আমাৰ পাৰ্টি ষ্টাৰ্ট হ'ব দেই। এয়া গোটেইবিলাক ৰেডি হৈ গৈছে আৰু কি হেৰি কৰিব, বাকী আৰু সৰুকৈ আৰু এৰেঞ্জমেণ্ট এটা, বাকী এইবিলাক খাবলৈ ৰেডি হৈছোঁ। এইখিনি খাই লওঁ প্ৰথমতে, তাৰপাছত আৰু এইফালে আৰু মাৰ ফটোখনো আৰু গুগল মহাশয়ে ধুনীয়াকৈ 3D হেৰি কৰি পেলাই বনাই দিছে, ইমেজ কৰি পেলাই বনাই দিছে, ভালেই লাগিছে, খুব ভাল পাইছে চাই পেলাই। আৰু এয়া এখন শেষত চেলফি, গোটেই পৰিয়ালটো চেলফি উঠি পেলাই এয়া দেই মোৰ গোটেই পৰিয়ালটো এখন ফটো, নহ'লে এনেকৈ হেৰি হোৱা নাযায়, উঠা নাযায়। নাতিনীয়েকৰ লগতো উঠিছে, বাকী আৰু এইখিনিয়েই।